Hey friends, once again welcome to my channel. It's called Beachzilla. আজি মই মোৰ ফেভৰেট কেইটামান আৰ্মছ ৱৰ্কআউটৰ বিষয়ে কম যিটো এক্সাৰচাইজ মই কৰি ভাল পাওঁ আৰু যিটোৱে মোক ৰিজাল্ট দেখাইছে তাৰ বিষয়ে মই আজি কম চ' ইয়াকে লৈ লেটছ গেট ষ্টাৰ্টেড মোৰ লিষ্টৰ ফাৰ্ষ্ট এক্সাৰচাইজটো হৈছে কেবল পুছ ডাউন। এই এক্সাৰচাইজ অকণমান লিন হয়, তাৰপিছত চেষ্ট আপ এণ্ড আপোনাৰ এলব'টোক ফিক্স কৰিব লাগে। ই মোৰ অভাৰঅল ট্ৰাইচেপটো বিল্ড হোৱাত সহায় কৰে। মোৰ 2 নম্বৰ ফেভৰেট এক্সাৰচাইজটো হৈছে ক্ল'জ গ্ৰিপ বেঞ্চ প্ৰেছ, যিটো মই সাধাৰণতে স্মিথ মেচিনত কৰি বেছি ভাল পাওঁ কাৰণ ই মোক মাছল কণ্ট্ৰাকশ্যনত বেছিকৈ সহায় কৰে। এই এক্সাৰচাইজটোৰ মোৰ ট্ৰিক্সটো হ'ল কি, মই মোৰ এলব'টো বেছি ক্ল'জ নকৰোঁ, যিখিনিত মই গ্ৰিপ লওঁ তাতকৈ অকণমান ৱাইড কৰি ৰাখোঁ এলব'টো, যাতে মোৰ মাছল কণ্ট্ৰাকশ্যনত আৰু বেছিকৈ ইজি হয়। মোৰ আন এটা ফেভৰেট এক্সাৰচাইজ হৈছে ডাম্বেল অভাৰহেড ট্ৰাইচেপ এক্সটেনশ্যন। এইটো এক্সাৰচাইজৰ মোৰ ট্ৰিক্সটো হৈছে কি, মই মোৰ ট্ৰাইচেপটো অকণমান বাহিৰৰ পিনে ৰাখোঁ নিজৰ বডিতকৈ। আৰু যিমান পাৰোঁ ডাম্বেলটো পিছপিনে তললৈ যাবলৈ দিওঁ, যিয়ে মোৰ ট্ৰাইচেপটো ফুল এক্সটেনশ্যন হোৱাত সহায় কৰে। চ' মোৰ নেক্সট ফেভৰেট এক্সাৰচাইজটো হৈছে ওৱান আৰ্ম ৰিভাৰ্ছ পুছ ডাউন। এই এক্সাৰচাইজটো কৰোঁতে মোৰ এটা ট্ৰিক্স হৈছে কি, মই মোৰ এলব'টো নিজৰ বডিৰ পিনে ক্ল'জ কৰি তাৰপিছত ৱেইটটো যিমান পাৰোঁ নিজৰ বডিৰ পিনে পুছ কৰিবলৈ চেষ্টা কৰোঁ, যিটোৰ কাৰণে মোৰ মাছল কণ্ট্ৰাকশ্যনটো বেছি হয়। চ' আজি মই আপোনালোকক মোৰ ফেভৰেট কেইটামান ট্ৰাইচেপ এক্সাৰচাইজ ক'লোঁ। আপোনালোকে এই এক্সাৰচাইজকেইটা ট্ৰাই কৰক আৰু মোক জনাওক কেনেকুৱা পালে। এণ্ড ডু নট ফৰগেট টু ছাবস্ক্ৰাইব টু মাই চেনেল এণ্ড প্লিজ লাইক দ্য ভিডিঅ' এণ্ড শ্বেয়াৰ দ্য ভিডিঅ', কমেণ্ট ডাউন বিল' ইফ ইউ ৱান্ট টু ন' মোৰ এবাউট ফিটনেছ, এক্সাৰচাইজ, নিউট্ৰিশ্যন। চ' বাই বাই।